দেখি ইমান ধুনীয়া এজাৰৰ ফুল পুৱাই পুৱাই ওলাই আহিছিলোঁ ঘোঁৰামৰাৰ ফালে দেখা পালোঁ সেই এজাৰ কেইজোপা ভাবিলোঁ এজাৰ ফুলৰ দৃষ্টিনন্দন দৃশ্যবিলাক আপোনালোককো দেখুৱাওঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই মোৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ। আশা কৰি আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু চাই ভাল পাব। মই এতিয়া ঘূৰি ফুৰিছোঁ ফুলি থকা এজাৰৰ সৌন্দৰ্য বিচাৰি, আৰু এতিয়া মই সেই সৌন্দৰ্য আপোনালোকক দেখুৱাম। মোৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে চাবলৈ পাব। মোৰ চেনেলটোত আপোনালোকে ঘৰত বহি সেই সৌন্দৰ্য উপভোগ কৰক। তেতিয়াহ'লে আগবাঢ়ো ভিডিঅ'টিৰ মাজত। এজাৰ ফুলে মন মুহি পেলাইছে মোৰ, ইয়াৰ পৰা যাবলৈকে মন যোৱা নাই, যেন চায়ে থাকিম। আকাশখনৰ সৈতে ফুলখিনি সেউজীয়া বেঙুনীয়া আৰু এখন নীলা আকাশৰ তলত এয়া চাওক, আকাশত ডাৱৰ, খুব সম্ভৱ সন্ধিয়ালৈ চাগে বৰষুণ দিব। ইমান ধুনীয়া লাগিছে ফুলবোৰ। ফুলৰ সৌন্দৰ্যই সুকীয়া, ফুলৰ সৌন্দৰ্যই মানুহক এনেও মোহিত কৰে। এয়া চাওক, এজাৰ ফুলেও মোৰ মন মোহিছে, আৰু মই ইয়াৰ পৰা যাবলৈকে মোৰ মন যোৱা নাই। মই কৈছোঁ ভাল লাগিছে বতাহ। ঘোঁৰামৰাৰ আশে পাশে ফুলিছে এইকেইজোপা ফুল। এইজোপা আপোনালোকক দেখুৱালোঁ, আৰু এইফালে এইজোপা, আৰু কিছু দূৰৈত সেইফালে সেইজোপা। এইফালে এজোপা চাওক, এইফালে গৈ দিব লগা আছে। এতিয়া যাম গোটেইখিনি। এইফালে আমি আৰু সদায় গ্ৰুপত এনেকৈ ঘূৰি নুফুৰোঁ, মানে নিজৰ কামতে গৈছে, প্ৰত্যেকৰে কামেই আছে। হ'লেও এতিয়া আমি গৈ আছোঁ ঘোঁৰামৰাৰ ফালে। এয়া গৈ আছোঁ, বজাৰ কৰিবলৈ গৈ আছে। সেয়া দেখোন ৰীমা বাইদেউ। আহি আছিলোঁ ঘোঁৰামৰালৈ, দেখা পালোঁ ৰীমা বাইদেউ। এনেকৈ নাই এৰি দিব নোৱাৰি, বাইদেউক মাতোঁ আৰু এজাৰ ফুলা দেখি বেজাৰে ফুল কৰক। তেতিয়াহ'লে আমি বাইদেউৰ কণ্ঠ ঠিক গীতটো শুনি লওঁ। এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ, কিয় মনে মাৰি থাক মোৰ দেহি ঐ, আছেনে মোলৈ তোলৈ যিটো মোৰ চিত। এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ, কিয় মনে মাৰি থাক মোৰ দেহি ঐ, আছেনে মোলৈ তোলৈ যিটো মোৰ চিত। বতৰৰ বাতৰি কওঁ শুন সদৰি, কেলৈ আছো সূতা চিঙ মোৰে সাদৰি, নেপাওঁ আজৰি নাযাওঁ মই পাহৰি। বতৰৰ বাতৰি কওঁ শুন সদৰি, কেলৈ আছো সূতা চিঙ মোৰে সাদৰি, নেপাওঁ আজৰি নাযাওঁ মই পাহৰি। তোৰে ছাঁটো হৈ থাকো, কিয় মনে মাৰি থাক মোৰ দেহি ঐ, আছেনে মোলৈ তোলৈ যিটো মোৰ চিত। বজাক বা নবজাক ঢুলীয়া খুলিয়াই, আহক বা নাহকৈ আমাৰা হিজুৰা। বজাক বা নবজাক ঢুলীয়া খুলিয়াই, আহক বা নাহকৈ আমাৰা হিজুৰা। এষাৰ কথা আছে মনত, কালৈ জুকিয়াই থৈ চলুকুৱাই, উমলাব চাবনত মাহ হালধি, লমাধৈ মালতী মৰু ঐ তোৰে মৰমত, মৰু ঐ তোৰে মৰমত মোৰ দেহি ঐ, আছেনে মোলৈ তোলৈ যিটো মোৰ চিত। এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ, কিয় মনে মাৰি থাক মোৰ দেহি ঐ, আছেনে মোলৈ তোলৈ যিটো মোৰ চিত, আছেনে মোলৈ তোলৈ যিটো মোৰ চিত, আছেনে মোলৈ, আছেনে তোলৈ, আছেনে মোলৈ, আছেনে তোলৈ যিটো মোৰ। ৰাতিপুৱা 9 বাজি গৈছে, 9:30 মান হৈছে। এইফালে বজাৰবোৰ বহিছে, এইফালে ইয়াতে বহাব। মাছ কটা নাই এতিয়ালৈকে। ইয়াতে বিহু হৈছিলে। এইফালে এইখন মঞ্চখন ইয়াত দেখিছে, ইয়াতে মই দেখুৱাই দিছোঁ। এইফালে এতিয়া গোটেই লেতেৰা হৈ থকাবিলাক এই ছোৱালীখিনি চফা কৰিছে। মই আহি আছিলোঁ এইফালে ঘোঁৰামৰাৰ ফালে, দেখা পালোঁ, আৰু ইয়াতে আপোনালোককো দেখাইছোঁ।
অনুষ্ঠিত হৈছিলে ঘোঁৰামৰা বিহু সন্মিলন চাবলৈ অহা দৰ্শকে খাই বৈ পেলাই থৈ যোৱা পলিথিনৰ পেকেট কাগজৰ টুকুৰা ইত্যাদিবোৰ ছাত্ৰীসকলে শিক্ষকৰ সৈতে লগ হৈ এতিয়া বুটলিছে পৰিষ্কাৰ কৰিছে আৰু সেয়া জ্বলাই দিছে বিহু কমিটিবিলাকে বিহুখন পতাৰ পিছত বিহু অনুষ্ঠিত হৈ যোৱাৰ পিছত যাতে এই পৰিচ্ছন্নতাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে আৰু ইয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰে তাকে মই কামনা কৰিছোঁ কেৱল এইখন বিহু মঞ্চৰ কথাই কোৱা নাই সমগ্ৰ অসমৰে বিহু মঞ্চৰ বিহু কমিটিবিলাকে যাতে এই পদক্ষেপ লয় দেখি বেজাৰ প্ৰিয় কৰ বহাগে মেলানি মগাৰ পৰত আৰু এয়া জেঠৰ আৰম্ভণিৰ সময়ত ডালে ডালে এয়া চাওক এজাৰ ফুলিছে এজাৰি গছত এজাৰ ফুলিছে বিচাৰি ঘূৰি ফুৰিছোঁ এজাৰ গছ যিহেতু এতিয়া জেঠ মাহত এজাৰ ফুলিছে সেয়েহে মই এজাৰ ফুলি থকা গছ বিচাৰি ঘূৰি ফুৰিছোঁ আৰু ইয়াত এতিয়া মনখুচি বাগান পাইছোঁহি সেই দূৰত আপোনালোকে মনিব পাৰিব নাই ক'ব নোৱাৰোঁ সেই দূৰলৈ এজোপা ফুলিছে আপোনালোকক বেক কেমেৰা কৰি এতিয়া মই দেখুৱাই দিম দেখুৱালে গম পাব এজোপা এজাৰ ফুলিছে দেখুৱাই আহিলোৱে কেইবাজোপাও আৰু ইয়াৰ পিছত যে আমি আহিছোঁ মনখুচি বাগানলৈ এইজনী মোৰ কণমানিজনী তাইও এতিয়া এয়া গৈ আছে বাগানৰ মাজলৈ আহি পাম এতিয়া এজাৰ গছজোপাৰ গুৰিলৈ আৰু বৰ বেছি দূৰ নাই পামগৈ আৰু এতিয়া চাওক কেৱল এই এজাৰ গছজোপা বিচাৰি মই ইমান দূৰলৈ গুচি আহিছোঁ ক'লোৱে আপোনালোকক লোকেশ্যনটো মই ক'লোঁ যে ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ অন্তৰ্গত ঘোঁৰামৰাৰ সমীপত থকা মনখুচি বাগানৰ কাষতে আছে এইজোপা এজাৰ গছ আৰু এতিয়া যিহেতু এজাৰ ফুলাৰ বতৰ গতিকে এজাৰ ফুলাৰ বতৰত আপোনালোকক মই মোৰ ব্লগটোৰ জৰিয়তে দেখুৱাই থাকিবলৈ প্ৰয়াস কৰিছোঁ ওচৰে পাজৰে য'ত য'ত আছে এজাৰ ফুলি থকা গছবোৰ সেই গছবোৰৰ সৌন্দৰ্য আপোনালোকক এই ব্লগটোৰ জৰিয়তে দেখুৱাবলৈ এজাৰখিনি ইমান ধুনীয়াকৈ ফুলিছে গছজোপা এতিয়া আবেলি সময় যিহেতু গতিকে বতাহ বলিছে আৰু ফুলবোৰ দেখিছে ফুলজোপা চালেই আপোনালোকে এজাৰ গছজোপা চালেই ধৰিব পাৰিব আৰু ইমান ধুনীয়াকৈ সেয়া চাওক বতাহ মাৰি আছে ভাল লাগিছে ইয়াতে থাকি যাবলৈ মন জানে পৰিৱেশটো খুব এইবাৰ যাওঁ চিংলেজান বাগানৰ পকা লাইনলৈ পকা লাইনৰ আশে পাশে যি কেইজোপা ফুলি আছে এজাৰ সেই কেইজোপাকে আপোনালোকক দেখুৱাম এজোপা দেখিছোঁ অলপ ফুলিছে বৰ বেছি ফুলা নাই এজোপা মই ক'ত গৈছোঁ এতিয়া চেংলিজান বাগানৰ পকা লাইনত গৈ আছোঁ ন পকা লাইনত কি বিচাৰি ফুৰিছোঁ এজাৰ ফুল খুব ধুনীয়া ধুনীয়াকৈ ফুলিছে এজাৰ এই এজাৰ কেইজোপা দেখুৱাই আছোঁ পকা লাইনৰ গোটেই কেইজোপা এজাৰ যি কেইজোপাত ফুলি আছে গোটেই কেইজোপা এজাৰে মই এতিয়া দেখুৱাম এইবাৰ প্ৰথম ফুলিছে বৰ বেছিকৈ ফুলা নাই এতিয়া মই উপস্থিত আছোঁ ডিব্ৰুগড় জিলাৰ চেংলিজান চাহ বাগিচাৰ পকা লাইনত আৰু পকা লাইনত আছে আমাৰ জিনাপিহিৰ ঘৰ সকলোৱে চিনি পায় সকলোৰে পৰিচিত জিনাপিহিৰ ঘৰৰ চাৰিওদিশে আছে এজাৰে গছ আৰু এজাৰ এই কেইজোপাও এজাৰে হয় কিন্তু ডালবিলাক দলি দিয়াৰ কাৰণে এইবাৰ ফুলা নাই মই এজাৰ ফুলৰ গছ বিচাৰি এতিয়া আহি পকা লাইনৰ জিনাপিহিৰ ঘৰত উপস্থিত হৈছোঁহি আৰু আপোনালোকক যোৱাৰ মাজত এয়া চাওক এজোপা এজোপা সৰু এজাৰ ফুলিবলৈ আৰম্ভ কৰিছে সেইজোপাও আপোনালোকক এয়া দেখুৱাই দিছোঁ চেংলিজানৰ এজাৰ ফুলিছে একেবাৰে তামোল গছৰ ওপৰত এই আকাশখনৰ সৈতে এজাৰ ফুলখিনি আপোনালোকক দেখুৱাই দিছোঁ এতিয়া আছোঁ মই কৈছোঁ চেংলিজান চাহ বাগিচাৰ পকা লাইনত আৰু পকা লাইনৰ চৌকাঠে থকা এজাৰ ফুলবোৰ আপোনালোকক দেখুৱাই প্ৰয়াস কৰি আছোঁ ইমান মৰম লাগিছে ফুলখিনি সেউজীয়াৰ মাজত এয়া চাওক